নমস্কাৰ মই Angkita এই মুহূৰ্তত আসাম টেকটক্সৰ দৰ্শকসকলৰ বাবে লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 28 জানুৱাৰী আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকিটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এই ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ আসাম টেকটক্স চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅটো লাইক কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলো তেন্তে আহক আজি খবৰকিটা আৰম্ভ কৰো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আৰু বিগ ব্ৰেকিং নিউজটোৱে হৈছে পুনৰ ৰাজ্যত বৃদ্ধি কোভিড আক্ৰান্তৰ সংখ্যা হয় ঠিকই শুনিছে আৰু 3677 জন নতুনকৈ আক্ৰান্ত হৈছে কোভিড-19ত আৰু বুধবাৰৰ তুলনাত যোৱাকালি বৃদ্ধি পালে কোভিডত আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 20 জন লোকৰ মৃত্যু কোভিডত আৰু কামৰূপ মহানগৰতো বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা কামৰূপ মহানগৰত আক্ৰান্ত হৈছে কোভিডত 768 জন এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ মাৰুৱাৰীৰ পৰা কালেকশন কৰি বিহাৰীক ধমকি দি জাতি আগনা বাহে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাৰুৱাৰীৰ পৰা কালেকশন কৰি বিহাৰীক ধমকি দি এই কামেৰে কোনো জাতি আগবঢ়া নাই আজিলৈকে তেনেকে জাতি আগ নাবাঢ়ে কোনোবাই কষ্ট কৰি ব্যৱসায় কৰিছে তার দোকানত গৈ ডকা হকা দি চান্দা তোলা আরে বাবা হি কষ্ট কৰি পয়সা 2 টকা ইনকাম কৰিছে তাক গৈ ধমকি দি আমি টকা আমাৰ অধিকাৰ কি আছে হিটো 3টা লৰাক চাকৰি দি ৰাখিছে তাৰ দোকানত 5টা লৰাই কাম কৰিছে সেই 5টা লৰাৰ ঘৰ চলে সেই টকা দি আমি তাক ধমকি দিম আৰু কোনে ধমকি দিম যোনে এজনকো আমি চাকৰি দিয়া নাই জুনে এজনকো আমি মাহৰ মূৰত কেইটকামান টকা উপাৰ্জনৰ ৰাস্তা দেখুৱা নাই কোনোবাই ভাল দোকান এখন দিলে আমাৰ লাগে ইয়াৰ পৰা টকা তুলিব লাগে আৰে তাকতো গৈ মায়া পিন্ধাব লাগে যে আপুনি ভাল দোকান এখন দিছে 6 জন লৰাক চাকৰি দিছে তেওঁলোকক মানুহে টকা হকা দি চান্দা তুলিব লাগে নে তেওঁলোকক গৈ ৰাতিপুৱা প্ৰণাম কৰি গামোচা এখন পিন্ধাব লাগে যে আৰু কাম কৰক বলে নহয় নাকি ইলিগেল কাম কৰে ইলিগেল কাম কৰিলে চাবৰ কাৰণে চৰকাৰটো আছে হি যদি ইলিগেল কাম কৰিছে আপুনিওটো চান্দা তুলিব গৈ আপুনিও ইলিগেলি কাম কৰিছে কোনো আপুনি ন্যায় কৰা নাই আমি এনে চিন্তা কৰিব লাগিব যে আমাৰ গাঁৱৰ আমাৰ সমাজখনত অৰ্থনৈতিক এটা নতুন আন্দোলনৰ জৰিয়তে আমাৰ জাতি সত্তাৰ বিকাশৰ আমি ৰাস্তা দেখুৱাব মাৰুৱাৰী এক ভয়ংকৰ ঘটনা গুলিচালনাৰ লগতে জ্বলাই দিলে বাহন অসম সীমান্ত ৰক্তাক্ত কৰাৰ হুংকাৰ এক ভয়ংকৰ ঘটনা গুলিচালনাৰ লগতে জ্বলাই দিলে বাহন অসম সীমান্ত ৰক্তাক্ত কৰাৰ হুংকাৰ আৰু গুগামুখৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তত উত্তেজনাময় পৰিৱেশ অসমৰ ভূমিত অৰুণাচলীয়ে পথ নিৰ্মাণ কৰাত স্থানীয় ৰাইজে বাধা দিয়াত অৰুণাচলী দুৰ্বৃত্তৰ গুলিচালনা আৰু দুৰ্ভাগ্যক্ৰমে এই গুলিচালনাত কোনো লোক হতাহত হোৱা নাই আগ্ৰাসী অৰুণাচলে এইবাৰ অসমৰ ভূমিত পথ নিৰ্মাণ কৰাক লৈ সীমান্তৱৰ্তী মিংমা বদতি আৰু পাহাৰপুৰ ধৰ্মপুৰ কৈলাশপুৰ আদিৰ ৰাইজে পকী পথ নিৰ্মাণৰ কাম বন্ধ কৰি কেম্প জ্বলাই দিলে লগতে বাহনো ভাঙি দিয়াত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় উল্লেখ্য যে ইটানগৰৰ পৰা কিবাবালি সংযোগী প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ অধীনত নিৰ্মাণ হৈ থকা পথটোক লৈ দুই ৰাজ্যৰ মাজত সংঘাত লাগিছে আৰু পথটোক লৈ ইতিমধ্যে বহুবাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে দুইখন ৰাজ্যৰ ৰাইজে ধেমাজি জিলা প্ৰশাসন অথবা অসম চৰকাৰকো এই সন্দৰ্ভত নিবেদন জনোৱা হৈছে কিন্তু কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ ক্ষোভ অসম ৰাইজৰ অমিক্ৰণতকৈ অধিক সংক্ৰামক হ'ব কোভিডৰ পৰৱৰ্তী প্ৰকাৰ WHOৰ সকিয়নি পৰৱৰ্তী কোভিড-19 প্ৰকাৰটো নিশ্চিতভাৱে অমিক্ৰণতকৈ অধিক সংক্ৰামক হ'ব বুলি বিশ্ব স্বাস্থ্য সংস্থাই সকিয়নি প্ৰদান কৰিছে কিন্তু নতুন প্ৰকাৰটো অধিক মাৰাত্মক হ'ব নে নহয় সেয়াহে প্ৰকৃত প্ৰশ্ন বুলিও মন্তব্য কৰিছে স্বাস্থ্য সংস্থাৰ বিষয়াসকলে আৰু মঙলবাৰে এক
প্ৰশ্ন উত্তৰ অনুষ্ঠানত বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলে পৰৱৰ্তী প্ৰকাৰ দীঘলীয়া কোভিড মহামাৰীৰ সমাপ্তি আদিকে ধৰি বিভিন্ন বিষয়ত মন্তব্য কৰে আৰু স্বাস্থ্য সংস্থাৰ এগৰাকী বিষয়াই কয় যে কৰোনাৰ নতুন ভেৰিয়েণ্ট আহিবই আৰু ই অধিক সংক্ৰামক হ'ব কিয়নো ই বৰ্তমানে বিয়পি থকা অমিক্ৰণক অতিক্ৰম কৰিব লাগিব আৰু ইফালে কোভিড কেতিয়ালৈকে শেষ হ'ব বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত বিষয়াই কয় যে এইটো সম্পূৰ্ণৰূপে আমাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু আমি কেনে আচৰণ কৰোঁ আপুনি চিৰদিনৰ বাবে মাস্ক পিন্ধিব নালাগে আৰু শাৰীৰিক দূৰত্বও চিৰদিনলৈ বজাই ৰাখিব নালাগে কিন্তু বৰ্তমান আমি এইটো কৰি থাকিব লাগিব স্বাস্থ্য সংস্থাৰ বিষয়াই এনেদৰে কয় এটা ভাল খবৰ কেন্দ্ৰীয় চৰকাৰে মহিলা আৰু পুৰুষসকলক প্ৰতি মাহে এতিয়া ৩,০০০ টকা দিব আপুনিও আবেদন কৰিব পাৰে পৰিকল্পনাটো 2019 চনত আৰম্ভ হৈছিল আৰু এই চৰকাৰী আঁচনিখনৰ নাম হৈছে প্ৰধানমন্ত্ৰী কৰ্মযোগী মানধন যোজনা যাৰ অধীনত আপোনাক প্ৰতি মাহে ৩,০০০ টকাৰ সুবিধা প্ৰদান কৰা হ'ব আঁচনিখন 2019 চনত আৰম্ভ কৰা হৈছিল আৰু আপোনাক এই নথিপত্ৰবোৰৰ প্ৰয়োজন এই আঁচনিত কেৱল সেইসকল লোকেহে আবেদন কৰিব পাৰে যিসকলে ভাৰতত ব্যৱসায় কৰে ভাৰতৰ বাহিৰত ব্যৱসায় কৰা ক্ষুদ্ৰ ব্যৱসায়ী আৰু ব্যৱসায়ীসকলে এই আঁচনিৰ লাভালাভ লাভ কৰিব নোৱাৰে এই আঁচনিৰ সুবিধা ল'বলৈ আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে সংযোজিত বেংক একাউণ্ট GST পঞ্জীয়ন নম্বৰ আৰু পাছপোৰ্ট আকাৰৰ ফটো থাকিব লাগিব আপুনি পত্ৰখন ক'ত পূৰণ কৰিব আবেদনকাৰীসকলে সকলো প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে নিকটতম সেৱা কেন্দ্ৰলৈ আহিব পাৰে আৰু তাত আপুনি আপোনাৰ অনলাইন প্ৰয়পত্ৰ পূৰণ কৰিব লাগিব আৰু সকলো নথিপত্ৰ দিব লাগিব ইয়াক দাখিল কৰাৰ পিছত আপুনি এই আঁচনিৰ হিতাধিকাৰী হ'ব এটা আচৰিত কাণ্ড দেখিলে হয়তো আপুনিও আচৰিত হ'ব কিয়নো বান্দৰে চলালে যাত্ৰী ভৰ্তি বাছ এতিয়া বিপদত চালকৰ চাকৰি চাউকিদৰে বান্দৰে ব্যস্ত পথত যাত্ৰী ভৰ্তি বাছ চলাইছে Halo. Ya mari ikade barale. Ya kariyo bare. Bara. Ikade baro. Mata treni siri mana? Halo. Ya ile Rampurda da devana mana devastan. Ya ile kariyo bare. Ikade bara. Ya muttu badale. Ha? কীৰ্তি কমল গুলী চালনাৰ ঘটনা মানৱ অধিকাৰ আয়োগৰ কাৰণ দৰ্শোৱা জাননী মুখ্য সচিবলৈ অসম মানৱ অধিকাৰ আয়োগে বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্য সচিবক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে আৰু জাননীখনত সোধা হৈছে যে নগাঁও ঘটনাৰ গুলীবিদ্ধ কীৰ্তি কমলক 1993 চনৰ মানৱ অধিকাৰ আইনৰ 18 নং অনুচ্ছেদ অনুসৰি ক্ষতিপূৰ্ণ হিচাপে 1.5 লাখ টকা কিয় চৰকাৰৰ ফালৰ পৰা দিয়া হোৱা নাই নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ছাত্ৰ নেতা কীৰ্তি কমল বৰা নগাঁও আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছিল আৰু মাকৰ বাবে দৰৱ আনিবলৈ যোৱাৰ সময়ত বাটত এজন লোকক আৰক্ষীয়ে প্ৰহাৰ কৰি থকা দেখা পাই কীৰ্তি কমল বৰাই আৰক্ষীয়ে কিয় লোকজনক প্ৰহাৰ কৰিছে বুলি প্ৰশ্ন কৰাত ছাত্ৰ নেতাগৰাকীকো আৰক্ষীয়ে ওলোটাই প্ৰহাৰ কৰে বুলি কীৰ্তি কমল বৰাই সদৰি কৰিছিল আৰু আৰক্ষীৰ প্ৰহাৰৰ পৰা বাচিবৰ বাবে কীৰ্তি কমল বৰাই আৰক্ষীৰ হাতৰ পৰা লাঠিডাল কাঢ়ি আনিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে তেওঁ ভৰিত গুলিয়াইছিল বুলি কীৰ্তি কমল বৰাই সাক্ষ্য দান কৰিছিল আৰু বৰ্তমানে কীৰ্তি কমল বৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে অসমৰ ছোৱালীয়ে হাতত বন্দুক লৈ ম্যানমাৰলৈ যাব পাৰে কিন্তু কিয় ঘৰত তাঁতশাল বব নোৱাৰে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমত ক্ৰমশ শেষ হ'বলৈ ধৰিছে উগ্ৰপন্থীৰ সমস্যা
আৰু যোৱাকালি তিৱা লিবাৰেশ্যন আৰ্মি আৰু ইউনাইটেড গৰ্খা পিপুলছ অৰ্গেনাইজেশ্যনৰ ক্ৰমে ৭৭ আৰু ১৬৯ গৰাকীয়ে অস্ত্ৰ সম্বৰণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আৰু অস্ত্ৰ সম্বৰণ অনুষ্ঠানৰ লগতে পূৰ্বে অস্ত্ৰ সম্বৰণ কৰা RNLF ADF NSLA NLFB আৰু UPRFৰ মুঠ 462 গৰাকী প্ৰাক্তন সদস্যক 1.5 লাখ টকাকৈ পুনৰ সংস্থাপনৰ বাবে এককালীন সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশত 15 ফেব্ৰুৱাৰীলৈ সকলো শিক্ষানুষ্ঠান বন্ধ আৰু পূৰ্বে 30 জানুৱাৰীলৈ শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছিল চৰকাৰে আৰু এই সময়সীমা বৃদ্ধি কৰিছে এতিয়া উত্তৰ প্ৰদেশ চৰকাৰে আৰু তৃতীয়বাৰৰ বাবে বৃদ্ধি বন্ধৰ সময়সীমা আৰু অনলাইন যোগে অব্যাহত থাকিব পাঠদান প্ৰক্ৰিয়া 31 জানুৱাৰীলৈকে হ'বলগীয়া বিদ্যালয়সমূহৰ সকলো পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত চৰকাৰৰ আৰু 31 জানুৱাৰীলৈকে হ'বলগীয়া বিদ্যালয়সমূহৰ সকলো পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে এতিয়া উত্তৰ প্ৰদেশত আৰু এই সময়ছোৱাত মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰো সকলো পৰীক্ষা স্থগিত থাকিব আৰু কোভিডৰ দ্ৰুত সংক্ৰমণৰ বাবে এই উত্তৰ প্ৰদেশ চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত যোৱা 24 ঘণ্টাত ৰাজ্যখনত কোভিডত আক্ৰান্ত হৈছে 10,937 গৰাকী লোক কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল পৰিৱেশ কেইবাগৰাকী প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ কংগ্ৰেছৰ প্ৰতিবাদত এতিয়া উত্তাল পৰিৱেশ কেইবাগৰাকীও প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে গুৱাহাটীত যুৱ কংগ্ৰেছে যোৱাকালি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু জিএছ ৰোডৰ ৰাজীৱ ভৱনৰ পৰা যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী নগাঁৱৰ ছাত্ৰ নেতা কীৰ্তি কমল বৰাক আৰক্ষীয়ে কৰা গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছৰ লোকসকলে আৰু প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তৰ অংশগ্ৰহণ এই প্ৰতিবাদত আৰু প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আৰু কীৰ্তি কমল দিয়াই লাগে আমি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ আৰক্ষী আটক কৰিছে প্ৰতিবাদকাৰীসকলক আৰু অংকিতা দত্তকো প্ৰতিবাদত বাধা প্ৰদান কৰি টানি চুচুৰাই বাছত উঠাই আৰক্ষীয়ে